হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ গাড়ীখনৰ আৰচিৰ লগত মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, এতিয়া আপোনাক লৈ যাওঁ গুগললৈ আৰু আগৰ প্ৰচেছখিনি দেখুৱাম। গুগলত আহি গৈছোঁ আমি এতিয়া। ইয়াত আমি টাইপ কৰিম পৰিবহন.gov.in আৰু চাৰ্চ কৰি দিম। সাৰ্চ কৰাৰ পাছত যিটো প্ৰথম সাৰ্চ ৰিজাল্ট আহিছে লাইসেন্স এণ্ড ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ পৰিবহন সেৱা, এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া আমি পৰিবহন সেৱাৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহি গৈছোঁ। একেবাৰে ওপৰৰ বাৰডালত থকা অনলাইন ছাৰ্ভিচেছ অপশ্যনটোৰ ওপৰত আমি আমাৰ কাৰ্চাৰডাল ৰাখিম। তাৰ ওপৰত কাৰ্চাৰ ৰখাৰ পাছতে কিছুমান অপশ্যন খুলি যাব। এই লিষ্টখনৰ ভিতৰত আমি ভেহিকল ৰিলেটেড ছাৰ্ভিচেছ এইটোৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে ইয়াত আপোনাৰ ষ্টেটটো সিলেক্ট কৰিবলৈ কোৱা হৈছে। আমি আমাৰ ৰাজ্যখন ইয়াত সিলেক্ট কৰি ল'ম। যেতিয়া ৰাজ্যখন সিলেক্ট কৰি ল'ম এই পেজটোলৈ আহিম। এই পেজটোত আপোনাৰ এটা পপ আপ উইণ্ড' দেখুওৱা হ'ব। ইয়াত কোৱা হৈছে আপডেট ইয়ৰ মোবাইল নম্বৰ। তো আপডেট ইয়ৰ মোবাইল নম্বৰৰ তলত দুটা QR কোড পাব, তাৰ তলত এটা লিংকো পাব। যেতিয়া যিটো সাৰথি আছে সেইটোৰ তলত যিটো লিংক আছে সেইটোত গ'লে আপুনি আপোনাৰ ড্ৰাইভিং লাইচেন্সত মোবাইল নম্বৰ চেঞ্জ কৰিব পাৰিব বা আপডেট কৰিব পাৰিব। আৰু যিটো প্ৰথমটো আছে বাহন, তাৰ তলত থকা যিটো লিংক আছে সেইটোত গুচি গ'লে আপুনি আপোনাৰ গাড়ীৰ আৰচিখনৰ লগত মোবাইল নম্বৰ আপডেট কৰিব পাৰিব। এতিয়া আমি পৰিবহন.gov.in এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটোত আমি আহি যাম। ইয়াত আপোনাৰ ভেহিকলৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে গাড়ীৰ নম্বৰটো, চেচিছ নম্বৰ ফুল মানে আপোনাৰ গাড়ীৰ চেচিছ নম্বৰটো, আৰু ইঞ্জিন নম্বৰ ফুল এই আপোনাৰ গাড়ীৰ ইঞ্জিন নম্বৰটো পুৰা ইয়াত লিখিব লাগিব। আপুনি চেচিছ নম্বৰ, ইঞ্জিন নম্বৰ এইবিলাক আপোনাৰ গাড়ীৰ যিখন আৰচি আছে তাতেই পাব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ডেট, কোনটো ডেটত ৰেজিষ্ট্ৰেশ্যন হৈছিলে সেইটো লিখিব লাগিব, আৰু ফিটনেছ ভেলিড আপটো বা ৰেজিষ্ট্ৰেশ্যন ভেলিড আপটো সেই ডেটটো ইয়াত লিখিব লাগিব। এইখিনি আপুনি আৰচিখনত পাব, আমি তাৰ পৰা চাই লিখি দিয়ক। এতিয়া এই কেপচা কোডটো এই বক্সটোৰ ভিতৰত লিখিম। তাৰপাছত ভেলিডেট কৰিব লাগিব। এইখিনি আমি ইয়াত চব ভৰাই লওঁ। চাওক আমি সকলোখিনি ডাটা ইয়াত ভৰাই লৈছোঁ আৰু এতিয়া ভেলিডেটৰ ওপৰত ক্লিক কৰি দিছোঁ। ভেলিডেটৰ ওপৰত ক্লিক কৰাৰ পাছতে তলত আৰু কেইটামান বক্স খোল খাই গৈছে। ইয়াত আপোনাৰ আধাৰ নম্বৰ, আৰু আধাৰ নম্বৰত যেনেকৈ আপোনাৰ নামটো আছে তাত সেইটো ইয়াত এইবোৰ লিখিবলৈ কোৱা হৈছে, আৰু আপোনাৰ মোবাইল নম্বৰটো যিটো আধাৰৰ লগত লিংক আছে সেইটো লিখিবলৈ কোৱা হৈছে। এইখিনি লিখি আপুনি তলৰ যিকেইটা ডিক্লেৰেশ্যন আছে সেইকেইটা পঢ়ি ল'ব। তাৰপিছত আই এগ্ৰীৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আমি এই বক্সকেইটা ভৰাই লওঁ। ডিটেইলছখিনি ভৰোৱাৰ পাছত আমি একেবাৰে তলত থকা আই এগ্ৰী তাৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰিম আৰু ভেৰিফাই কৰি দিম। ভেৰিফাই কৰাৰ পাছতে চাওক ইয়াত কোৱা আছে দ্য চেম মোবাইল নম্বৰ অলৰেডি এক্সিষ্ট ফৰ দিছ ভেহিকল নম্বৰ, মানে একেটা মোবাইল নম্বৰে এই গাড়ীখনৰ ভেহিকল নম্বৰ যিটো ইয়াত দেখুওৱা হৈছে এই নম্বৰৰ গাড়ীখনৰ লগত লিংক আছে। গতিকে এইটো আৰু আপুনি আপডেট কৰিব নালাগে। কিন্তু যদি আপোনাৰ সেই নম্বৰটোৱে যিটো আধাৰৰ লগত দিয়া আছে সেই নম্বৰটো আপডেট নাই বা আপুনি কৰিব বিচাৰিছে, তেতিয়াহ'লে ইয়াত এনেকৈ নেদেখুৱাব। ইয়াত আগৰ ষ্টেপ আহিব, আপোনাৰ OTP আহিব, OTP ভৰাব লাগিব, মোবাইল নম্বৰ লিখিব লাগিব, আৰু আপোনাৰ যিটো মোবাইল নম্বৰ সেইটো আৰচিৰ লগত আপডেট হৈ যাব। কিন্তু মেইন প্ৰচেছটো এনেকৈয়ে যাব লাগিব। এতিয়া মোৰ চেম নম্বৰটো অলৰেডি এক্সিষ্ট আছে, অলৰেডি আৰচিখনৰ লগত লিংক আছে কাৰণে আগৰ ফালে মোক ফৰৱাৰ্ড কৰা নাই, কিন্তু আপোনাক আগৰ ফালে ফৰৱাৰ্ড কৰিব। আপুনি আগৰ ষ্টেপটোত গৈ সেইখিনি কাম কৰি কমপ্লিট কৰিব পাৰিব। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি জানিবলৈ বিচাৰি আছে আপোনাৰ গাড়ীৰ আৰচিখনৰ লগত আপোনাৰ মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব বা চেঞ্জ কৰিব, তেতিয়াহ'লে এই ধৰণে কৰিব পাৰে।